নমস্কাৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিকৰ লগতে হায়াৰ ছেকেণ্ডাৰী শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ দিনটোতো অনুষ্ঠিত হ'ব মেট্ৰিকৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ অতি মনোযোগেৰে চাই থাকিবা। মৰমৰ শিক্ষাৰ্থীসকল, অসমৰ মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা 24 ফেব্ৰুৱাৰীত পূৰ্বৰ নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব। অসমত হাল সলনি হোৱা নাই পৰীক্ষাৰ সময়সূচী। পৰীক্ষাৰ্থীসকল বিভ্ৰান্তি হোৱাৰ প্ৰয়োজন নাই, কাৰণ অনলাইন যুগে বা তোমালোকে বিভিন্ন নিউজ চেনেলৰ মাধ্যমত জানিব পাৰিছা যে কাইলৈৰ দিনটো তোমালোকৰ পৰীক্ষা অনুষ্ঠিত নহয় মেট্ৰিকৰ লগতে দ্বাদশ শ্ৰেণীৰ। কিন্তু সেয়া অসমৰ খবৰ নহয়, সেয়া আছিল উত্তৰ প্ৰদেশৰ খবৰ। কাৰণ উত্তৰ প্ৰদেশত যিহেতু কুম্ভ মেলা চলি আছে, এই কুম্ভ মেলাৰ বাবে উত্তৰ প্ৰদেশত মেট্ৰিক পৰীক্ষা কাইলৈৰ দিনটোত পিছুৱাই দিয়া হৈছে। কিন্তু সেয়া অসমৰ খবৰ নহয়। অসমৰ খবৰ হৈছে কাইলৈৰ দিনটোত তোমালোকৰ নিৰ্ধাৰিত সময়মতে পৰীক্ষা অনুষ্ঠিত হ'ব। তোমালোকে ইয়াতে চাব পাৰিছা, ইয়াতে কোৱা হৈছে যে অসমৰ মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষ পৰীক্ষা 24 ফেব্ৰুৱাৰীত পূৰ্বৰ নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব। অসমত হাল সলনি হোৱা নাই পৰীক্ষাৰ সময়সূচী। পৰীক্ষাৰ্থীসকল বিভ্ৰান্তি হোৱাৰ প্ৰয়োজন নাই। তোমালোকে যিয়ে কাইলৈৰ দিনটোত মেট্ৰিক পৰীক্ষাৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'বা, তোমালোকে পৰীক্ষা দিব যাবা, তোমালোকে সুকলমে কাইলৈৰ দিনটোত তোমালোকে পৰীক্ষা দিবা। কাইলৈ তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু উত্তৰ প্ৰদেশ, বিশেষকৈ উত্তৰ প্ৰদেশৰ কথা কোৱা হৈছে, য'ত কুম্ভ মেলা চলি আছে। কুম্ভ মেলাৰ কাৰণে কাইলৈৰ দিনটোত উত্তৰ প্ৰদেশত মেট্ৰিক পৰীক্ষা নহয় আৰু মেট্ৰিক পৰীক্ষা পিছুৱাই দিয়া হৈছে। যি দুটা বা তিনিটা পৰীক্ষা গৈছে। লগতে কাইলৈৰ দিনটোত উত্তৰ প্ৰদেশত যিটো পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছে, সেই পৰীক্ষা অনুষ্ঠিত নহয়। কিন্তু অসমত হ'ব। অসমত মেট্ৰিকৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও অনুষ্ঠিত কৰা হ'ব। তো আজিৰ ভিডিঅ' ইমানখিনিয়ে। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক দি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।